এক নম্বৰ কুৱেশ্যনটা হ'ল অসমৰ তেল শোধনাগাৰত ক'ত আছে? এনচাৰটা হৈছে নুনমাটি, নুমলীগড়, ডিগবৈ আৰু বঙাইগাঁও জিলাত অসমৰ শোধনাগাৰত তেল আছে। নম্বৰ কুৱেশ্যনটা হ'ল অসমৰ খনিজ তেল পুঞ্জ ক'ত আছে? এনচাৰটা হ'ল ডিগবৈ, দুলিয়াজান, নাহৰকটীয়া, মৰাণ আৰু ৰুদ্ৰসাগৰত অসমৰ খনিজ তেলৰ পুঞ্জ আছে। 3 নম্বৰ কুৱেশ্যনটা হ'ল অসমৰ মৰাপাট কল ক'ত অৱস্থিত? এনচাৰটা হ'ল শিলঘাট, নগাঁৱত অসমৰ মৰাপাট কল অৱস্থিত। নম্বৰ কুৱেশ্যনটা হ'ল অসমৰ চিমেণ্ট কাৰখানা ক'ত আছে? এনচাৰটা হ'ল বোকাজান অসমৰ চিমেণ্ট কাৰখানা আছে। 5 নম্বৰ কুৱেশ্যনটা হ'ল অসমৰ ঔষধ কাৰখানা ক'ত আছে? এনচাৰটা হ'ল গুৱাহাটীত অসমৰ ঔষধ কাৰখানা আছে। 6 নম্বৰ কুৱেশ্যনটা হ'ল অসমৰ সূতাকটা কল ক'ত আছে? এনচাৰটা হ'ল চন্দ্ৰপুৰত অসমৰ সূতাকটা কল আছে। 7 নম্বৰ কুৱেশ্যনটা হ'ল অসমৰ তাপবিদ্যুৎ উৎপাদন কেন্দ্ৰ ক'ত আছে? এনচাৰটা হৈছে চন্দ্ৰপুৰ আৰু নামৰূপ অসমৰ তাপবিদ্যুৎ উৎপাদন কেন্দ্ৰ আছে। 8 নম্বৰ কুৱেশ্যনটা হ'ল অসমৰ কাগজ কল ক'ত আছে? এনচাৰটা হ'ল জাগিৰোড আৰু যোগীঘোপাত অসমৰ কাগজ কল আছে। 9 নম্বৰ কুৱেশ্যনটা হ'ল অসমৰ চাহ উৎপাদন কেন্দ্ৰ কি কি? এনচাৰটা হ'ল দৰং, নগাঁও, ডিব্ৰুগড়, লখিমপুৰ, শিৱসাগৰ আৰু কাছাৰ জিলা অসমৰ চাহ উৎপাদন কেন্দ্ৰ। নম্বৰ কুৱেশ্যনটা হ'ল অসমৰ কয়লা খনি ক'ত ক'ত আছে? এনচাৰটা হ'ল মাৰ্ঘেৰিটা, লিডু আৰু জয়পুৰ অসমৰ কয়লা খনি আছে। 11 নম্বৰ কুৱেশ্যনটা হ'ল অসমৰ চূণশিল ক'ত আছে? এনচাৰটা হ'ল কাৰ্বি আংলং জিলাত অসমৰ চূণশিল আছে। 12 নম্বৰ কুৱেশ্যনটা হ'ল অসমৰ চিকিৎসা মহাবিদ্যালয় ক'ত ক'ত আছে? এনচাৰটা হ'ল গুৱাহাটীত, ডিব্ৰুগড় আৰু শিলচৰ অসমৰ চিকিৎসা মহাবিদ্যালয় আছে। 13 নম্বৰ কুৱেশ্যনটা হ'ল অসমৰ অভিযান্ত্ৰিক মহাবিদ্যালয় ক'ত ক'ত আছে? এনচাৰটা হ'ল গুৱাহাটী, যোৰহাট আৰু শিলচৰত অসমৰ অভিযান্ত্ৰিক মহাবিদ্যালয় আছে। 14 নম্বৰ কুৱেশ্যনটা হ'ল অসমৰ লো তীখাৰ কাৰখানা ক'ত অৱস্থিত? এনচাৰটা হ'ল আমিনগাঁৱত, গুৱাহাটী অসমৰ লো তীখাৰ কাৰখানা অৱস্থিত। নম্বৰ কুৱেশ্যনটা হ'ল অসমৰ এৰী শিল্প ক'ত আছে? এনচাৰটা হ'ল পলাশবাৰীত অসমৰ এৰী শিল্প
আছে। 16 নম্বৰ কুৱেশ্যনটা হ'ল অসমত হাতীৰ দাঁত অলংকাৰ ক'ত আছে? এনচাৰটা হ'ল বৰপেটাত অসমৰ হাতীৰ দাঁত অলংকাৰ আছে। 17 নম্বৰ কুৱেশ্যনটা হ'ল অসমৰ কাঁহ পিতল বাচন বৰ্তন ঠাইখনৰ নাম কি? এনচাৰটা হ'ল সৰ্থেবাৰী আৰু হাজোত অসমৰ কাঁহ পিতল বাচন বৰ্তন ঠাইখনৰ নাম। 18 নম্বৰ কুৱেশ্যনটা হ'ল অসমৰ বন গণনা কেন্দ্ৰ ঠাইখনৰ নাম কি? এনচাৰটা হ'ল যোৰহাটত অসমৰ বন গণনা কেন্দ্ৰ ঠাইখনৰ নাম। 19 নম্বৰ কুৱেশ্যনটা হ'ল অসমৰ চাহ নিলাম কেন্দ্ৰ ক'ত আছে? এনচাৰটা হ'ল গুৱাহাটীত অসমৰ চাহ নিলাম কেন্দ্ৰ আছে। 20 নম্বৰ কুৱেশ্যনটা হ'ল অসমৰ সৈনিক বিদ্যালয় ক'ত আছে? এনচাৰটা হ'ল মৰনৈত গোৱালপাৰা অসমৰ সৈনিক বিদ্যালয় আছে।